প্ৰবীণ দাক বহু ওচৰৰ পৰা লগ পাই গ'লো। ক'ত কেনেকৈ লগ পালো যদি জানিব মন আছে এইটো ভিডিঅ' চাওক। লগত দীপলিনা বা আছে দেই। আজি আকৌ অধিৱেশন চাবলৈ ওলালো। যাওঁতে যাওঁতে গধূলিয়ে হ'ল। অধিৱেশন ক'ত হৈ আছে আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোৱে। গৈ পাই গোটেইকেইটাই মিঠা পান এখন এখন ভৰাই মুখত ষ্টেজৰ ওচৰ পালোগৈ। অলপ সময় ৰখাৰ পাছতে আমাৰ ডেকা ল'ৰাবোৰৰ ক্ৰাছ ষ্টেজত উঠি গ'ল, মানে দীপলিনা বাও। দীপলিনা বাৰ প্ৰগ্ৰাম শেষ হোৱাৰ পাছতে আমাৰ প্ৰবীণ দা আহি গ'ল। কিন্তু সঁচাই ভাবা নাছিলো প্ৰবীণ দাক যে ইমান ওচৰৰ পৰা লগ পাম। প্ৰগ্ৰামো শেষ, আমিও যাব ওলালো। আজি যদি মিনি ব্লগটো চাই ভাল পালে লাইক